গুৱাহাটীত আহিলোঁ, বাহাজাৰ হস্পিটেলত থাকিলোঁ আৰু থাকি গৈ আমি এতিয়া যাব ওলাইছোঁ কামাখ্যা মন্দিৰলৈ। ইয়াৰ পৰা বেছি দূৰ নহয়, তো আপোনালোকে অপেক্ষা কৰি থাকিব আৰু কি হৈ যায় চাই থাকিব সকলো ভিডিঅ'। থেংক ইউ গাড়ীৰ কাৰণে। আৰু বাহাত আছে গাড়ীৰ কাৰণে ৰখি আছোঁ, আমি এতিয়া যাম আৰু গাড়ীলৈ, চাই থাকিব। আপোনালোকে আহোঁতে সেইখন দেখিছে নে বাৰু, ই বিল যে সেইখন হৈছে দীপৰ বিল। দীপৰ বিলতে যাব নোৱাৰোঁতে যিটো গান ৰাকেশ ৰনে গাইছে সেইখন বিল হয়, সেইখনে হৈছে। আজি দেখোন গুৱাহাটী পৰিৱেশ আৰু চাওক গুৱাহাটী কিমান যে মজা এটা কি মানে ফিলিংছ এটা আহে, আপোনালোকে চাব বেলেগত গৈ চাব আৰু গুৱাহাটীত আহি চাব এটা ফিলিংছটো মজাই আহি যায়। কি ক'ম মানে আপোনালোকক আহিলোঁ, ভাল লাগিল আৰু গুৱাহাটীখন চাবলৈ আহিলোঁ আৰু কামাখ্যা ধামলৈ গৈ আছোঁ। আপোনালোকে কামাখ্যা ধামৰ পৰিৱেশ সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সকলোবিলাক চাই থাকিব দেই, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়া ভিডিঅ'টো কিবা এটা আমোদ পাব, চাই থাকিব আপোনালোকে কামাখ্যা ধামলৈ আৰু চাই থাকিব। আপোনালোকক আজি সকলো পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু গুৱাহাটী আহিলোঁ আৰু কামাখ্যা মন্দিৰ চাই যাম বুলি, আৰু অহা নাছিলোঁ সেইটো কাৰণে আহিলোঁ, চাই থাকিব। নীলাচলৰ ৰোড সেইটো চাওক, সেইদিকে আহিলোঁ আৰু অলপ আগত গ'লোঁ, ত' সেইটো কাৰণে অলপ আকৌ খোজকাঢ়ি দিলোঁ। খোজকাঢ়ি লৈ আমি এতিয়া কামাখ্যা গেটলৈ আছোঁ। তাৰপিছত কামাখ্যা গেটখন পালোঁহি, আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। কামাখ্যা মন্দিৰ পাইছোঁহি আৰু এয়া চাই থাকিব কামাখ্যা মন্দিৰ এখন গেট। আৰু কামাখ্যা গেটৰ পৰা গাড়ী এখন ল'লোঁ, যিহেতু বহুত ওপৰত আছে, চ' সেইকাৰণে গাড়ী লৈ আকৌ ওপৰলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব সকলো ভিডিঅ'। মানে আপোনালোকক প্ৰথমবাৰৰ বাবে আহিছোঁ কামাখ্যা মন্দিৰত, আৰু আহি মানে কিবা এটা মানে বুজাব নোৱাৰা এটা কিবা শক্তি আহি গৈছে। আপোনালোকক কি ক'ম মানে বহুত ভাল লাগি গৈছে, মানে বহুত ভাল লাগি গৈছে। চাওক আপোনালোকে চাই ভাল পাব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, সম্পূৰ্ণ ভিডিঅ' চাব, চাই থাকক বাৰু। যদিও আহিছে সকলোৱে তেও চাব, মানে চাই ভাল পাব। মানে কামাখ্যা ধামলৈ যাই থাকোঁতে যে কিমান অঁকা বেকা বাট পাইছোঁ দেই, আপোনালোকক মানে কি ক'ম, মানে পূৰা একা বেকা বাটেৰে আমি ওপৰলৈ যাবলৈ কামাখ্যা মন্দিৰলৈ, আপোনালোকে চাই যাই থাকিব দেই। চাওক আমি এতিয়া পাহাৰৰ ওপৰত আছোঁ, মানে ৰাস্তাটো ওপৰলৈ গৈ আছে যিহেতু চাওক, কুঁৱলী মানে ইমান কুঁৱলী যে ধোঁৱাই হৈ আছে, আপোনালোক কি ক'ম মানে। চাওক গছ গছনি কিন্তু ধোঁৱা বেছি হ'ব নালাগিছিল, কিন্তু গছ গছনি আছে যদিও তাত মানে ইমান ধোঁৱা যে কি ক'ম, মানে পলিউশ্যন বেছি হৈছে ন, সেইটো কাৰণে মানে ধোঁৱাই হৈ আছে। চাওক আজি বোলে কোনোবা মন্ত্ৰী আহে, চ' সেইটো কাৰণে ইয়াত ক'ৰবাতে গাড়ী ৰখাব দিলে, পুলিচ প্ৰশাসন আছে, আৰু তাৰ পৰা আমি খোজকাঢ়ি আমি মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আৰু এয়া চাওক আগত দেখিছেনে আপোনালোকে, সেই আগত মন্দিৰ দুৱাৰখন দেখিছোঁ, আপোনালোকে চাই থাকিব। ওচৰত গৈ আছোঁ, আপোনালোকে এটা লাইক কৰি দিব তেতিয়ালৈকে, ঠিক আছে। লৈ গৈ যাম আৰু দোকানলৈ আহি মা কামাখ্যা মাৰ কাৰণে কিবা এটা মানে প্ৰসাদ চসাদ ল'বৰ কাৰণে আহিলোঁ, আৰু দোকানৰ পৰা যি পাৰোঁ সেইখিনি ল'লোঁ, আৰু লৈ গৈ আমি এতিয়া যাবৰ কাৰণে ওলাই আছোঁ। আপোনালোকে চাই থাকিব, এয়া ফুল চুল ল'লোঁ, আৰু দাদাজনে এয়া ফুল চুল দিলে, সকলোবিলাক দিছে, আৰু তাৰ পাছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাই থাকিম, চাই থাকক। সেৱা কৰিব কাৰণে কিবা কাৰণে ল'লোঁ, আৰু আমি মন্দিৰলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব বলক আৰু মানে। আৰু ইয়াত আছে প্ৰৱেশৰ চালক, কুপন ল'ব লাগিব। চাওক কি মানুহ, আপোনালোক কৈছোঁ ন বহুত মানুহ হ'ব, চাওক কিমান মানুহ হৈছে। চাওক গৈ আছোঁ।
গাইছ এইখনে হৈছে মেইন দুৱাৰ আৰু এয়া হৈছে চাওক কামাখ্যা মন্দিৰ আপোনালোকক দেখুৱাই আছোঁ সেয়া হৈছে কামাখ্যা মন্দিৰ আপোনালোকক দেখুৱাই আছোঁ চাওক আৰু গুৰুজীৰ লগত গৈ আছোঁ আৰু যিহেতু লাইন ল'লে বহুত দেৰি লাগিব আৰু ইয়াত আমাৰ ইয়াত গুৰুজীক দি আমি কিবা এটা দিছোঁ তাৰপিছত আমি এতিয়া যাম আৰু মন্দিৰ চাম আৰু কেনেকুৱা লাগিছে মজা আহি আছোঁ কামাখ্যা মন্দিৰ সন্মুখত আছে কৰি ল'লোঁ আৰু এতিয়া আমি ঘূৰি যাম মন্দিৰটো পৰিক্ৰমা কৰিম আৰু পৰিক্ৰমা কৰি গুৰুজীয়ে আমাক সহায় কৰিলে এতিয়া আমি গৈ আছোঁ গোটেই অলপ ভ্ৰমণ কৰি আপোনালোকে চাই থাকিব আৰু কামাখ্যা আমাৰ আছোঁ আৰু চাই থাকক পূৰা বাহঁতে পূৰা ফটো উঠাত লাগি আছে ব্যস্ত ফটো উঠাত এই কি প'জ দিছে দেখিছে নাই চাওক ফটো উঠা নিশ্চয় পূৰা এই ফটো মাৰিব লাগে চা উঠিছোঁ আৰু এইফালে চাওক পূৰা সম্পূৰ্ণ দৃশ্য আৰু কামাখ্যা মন্দিৰৰ চাওক পূৰা মানৱ ভক্ত আহিছে চাওক পূৰা ওপৰত আছোঁ চাওক মানে আগত উঠা আছে য'ত উঠা নাই তাতে সকলোলৈ দেখাবলৈ চেষ্টা কৰিলোঁ যি যি আছে বেছি তাত থাকিব আপোনালোকক সকলোবিলাক দেখাবলৈ চেষ্টা কৰিলোঁ কিবাকিনি কিনি ল'লোঁ কিবাকিনি ল'লোঁ আৰু এতিয়া আমি যাওঁ থেংক ইউ যদি ভাল পায় ছাবস্ক্ৰাইবটো কৰি দিব আৰু এতিয়া যাই থাকোঁ আৰু ন